ফ্ৰেণ্ডছ, আপোনাৰ স্মাৰ্টফোনটোৰে আপোনাৰ ভোটাৰ আইডিখন কেনেকৈ ভেৰিফাই কৰিব সকলো প্ৰচেছ আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দেখুৱাই দিম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তেনেহ'লে ফ্ৰেণ্ডছ, দেৰি নকৰি বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপুনি যদি মোৰ এই ভিডিঅ'টো এতিয়ালৈ লাইক কৰা নাই, এটা লাইক কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল অপশ্যনছত ক্লিক কৰিব। এতিয়া ফ্ৰেণ্ডছ, আপুনি এই ভোটাৰ হেল্পলাইন এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব, যিটো আপুনি মোৰ স্ক্ৰীণত দেখা পাই আছে। সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি অতি সহজ হৈ পৰিব আপোনাৰ ভোটাৰ আইডিখন ডাউনলোড কৰাবলৈ। আৰু সেই এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ আপোনাৰ প্লে ষ্ট'ৰত ক্লিক কৰিব। সেই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰত এভেইলেবল আছে আৰু আপুনি কিবোৰ্ডত টাইপ কৰিব ভোটাৰ হেল্পলাইন। ভোটাৰ বুলি টাইপ কৰাৰ লগে লগে তলত আপুনি পাই যাব ভোটাৰ হেল্পলাইন। তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপুনি সেই এপ্লিকেশ্যনটো পাই যাব। এতিয়া ফ্ৰেণ্ডছ, মোৰ সেই এপ্লিকেশ্যনটো ইনষ্টলিং হৈ আছে, মই ইনষ্টল কৰি থৈছোঁ। যদি আপুনি ইনষ্টল কৰা নাই, আপুনি এই এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব। এতিয়া মই আপোনালোকক সেই এপ্লিকেশ্যনটোৰ ভিতৰত সোমাই দেখুৱাই দিম যে কেনেকৈ আপোনাৰ ভোটাৰ আইডিখন ভেৰিফাই কৰিব। মই এতিয়া কৰিলোঁ এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত আপোনালোকে এক কৰিব লাগে, নিজে নিজে এটা পেজ খোল খাব। তাৰ তলত আছে আই এগ্ৰী। সেই অপশ্যনত আপুনি এটা টিক চিন দিব। সেই যিটো খাই চিন আছে তাত আপুনি ক্লিক কৰি দিলেই হ'ল। তাত টিক চিন দিয়া যাব। তাৰপিছত আপুনি যিটো আগেৰে নেক্সট আছে সেই নেক্সট অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলত আপুনি দিছে EVP। সেই EVP আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত তলত দেখাব কণ্টিনিউ। তাত আপুনি তলত ক্লিক কৰিব কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ এটা এনেকুৱা ধৰণৰ পেজ খোল খাব, যিটো পেজত আপুনি আপোনাৰ ফোন নম্বৰ দিব লাগিব। যিটো নাম্বাৰ এতিয়া আপোনাৰ লগত আছে সেই নাম্বাৰটো দিব, কাৰণ সেই নাম্বাৰটো এটা মেছেজ সহকাৰে এটা OTP যাব। সেই OTP এটা দিব লাগিব। চাব, মই এতিয়া মোৰ নাম্বাৰটো টাইপ কৰিলোঁ। টাইপ কৰাৰ পিছত তলত যিটো ডান আছে, ডানত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ মোবাইলত মেছেজত আপোনাৰ সহায়েৰে এটা OTP আহিব। মোৰ এতিয়া OTP আহিল 30। এতিয়া মই OTPটো টাইপ কৰিম 30422। মোৰ OTPটো টাইপ কৰি ডান মাৰি দিব। ডান মাৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত তিনি ধৰণে আপুনি আপোনাৰ ভোটাৰ আইডিখন ভেৰিফাই কৰিব পাৰে: চাৰ্চ বাই বাৰক'ড, চাৰ্চ বাই ডিটেইলছ, চাৰ্চ বাই ইপিক নাম্বাৰ। তাৰপিছত ইপিক নাম্বাৰত আপুনি ক্লিক কৰিব, কাৰণ আমি যিহেতু ইপিক নাম্বাৰেৰে আমি ভেৰিফাই কৰিম। ইপিক নাম্বাৰত মই ক্লিক কৰি ইয়াত মই ইপিক নাম্বাৰটো মাৰি দিম। ইয়াত মই ইপিক নাম্বাৰটো টাইপ কৰিছোঁ। আপুনি আপোনাৰ ভোটাৰ আইডিখনৰ ইপিক নাম্বাৰটো শুদ্ধকৈ মাৰিব, যাতে ভুল নহয়। যদি ভুল হয় এৰৰ মাৰিব। ইয়াত এতিয়া ডান মাৰি দিব। ডান মাৰি চাৰ্জত ক্লিক কৰি দিব। চাৰ্জত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ সম্পূৰ্ণ ভোটাৰ আইডিখনৰ ডিটেইলছখন আহি যাব। ইয়াত আপোনাৰ গোটেই মোৰ ভোটাৰ আইডিখনৰ ডিটেইলছ আহি গ'ল। তাৰপিছত আপুনি আগতে দেখাইছে ইটছ মি ক্লিক কৰাৰ পিছত আপুনি য়েছত ক্লিক কৰি দিব। যিটো আপুনি য়েছ আছে, য়েছত ক্লিক কৰি দিব। য়েছ কৰাৰ পিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনাৰ ভোটাৰ আইডিখন আহি যাব। ভোটাৰ আইডিৰ ফটো, যেনেকৈ আপোনাৰ ভোটাৰ আইডিখন ফটো দিয়া আছে, সেই ফটোটো আহি যাব। ইয়াত আপুনি আপোনাৰ যে স্পেলিং ভুল আছে ভোটাৰ আইডি, ধৰক আপোনাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম যদি আপোনাৰ ভুল আছে, তেনেহ'লে আপুনি মডিফাইড যায় আপুনি আপোনাৰ ভোটাৰ আইডিখনৰ আপুনি মাদাৰ্ছ নেম, আপোনাৰ
সকলো ডিটেইলছ আপুনি শুদ্ধ কৰি ল'ব পাৰিব আপুনি মডিফাইড যায় যদি আপোনাৰ সকলোখন ঠিকেই আছে স্পেলিং যদি আপোনাৰ ভুল নাই এতিয়া যেহেতু মোৰ এখন ভোটাৰ স্পেলিং ভুল নাই এতিয়া মই ডাইৰেক্ট ভেৰিফাইড যাম ভেৰিফাইড যাই অ'কে কৰি দিম অ'কে কৰাৰ পিছত আপুনি এতিয়া লোকেশ্যন অন কৰিব লাগিব চাওক মোৰ এতিয়া অ'কে কৰাৰ পিছত মোৰ লোকেশ্যনটো অন হৈ গ'ল ইয়াত লোকেশ্যন অন কৰিব দিছে এতিয়া মই অ'কে কৰিলোঁ মোৰ লোকেশ্যন অন হ'ল এতিয়া অ'কে কৰি দিলোঁ ইয়াত আপোনালোকে আঘাতে ওপৰত বটন নিচিনা পাইছে এইটো চিনত আপুনি ক্লিক কৰিব এইটো চিনত আপুনি ক্লিক কৰাৰ লগে আপোনাৰ লোকেশ্যনখিনি ট্ৰেক হৈ যাব চাওক নিজে নিজে আপুনি ইয়াত ক্লিক কৰিব নালাগে নিজে নিজে ট্ৰেক হৈ যাব এতিয়া আপুনি যাওক টাইপ অফ ডকুমেণ্ট এতিয়া কনফাৰ্ম কৰিব লাগিব ডকুমেণ্ট দি ইয়াত আছে আপুনি ইণ্ডিয়ান পাছপৰ্ট আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ বেংক ৰেচন কাৰ্ড ইনকাম টেক্স সকলোখিনিতে আপুনি ভেৰিফাই কৰিব পাৰে যিহেতু মোৰ বেংক একাউণ্টেৰে মই এতিয়া ভেৰিফাই কৰিম আৰু মোৰ বেংক একাউণ্টৰ ফটো মাৰা আছে গেলাৰীত মই গেলাৰীত থৈ দিছোঁ তাত এতিয়া মই ফটো বেংক একাউণ্টৰে মানে বেংক পাছবুকেৰে ভেৰিফাই কৰিম তাত যাব আপুনি ওপৰত এনেকৈ ফটোটো আৰু ওপৰত ক্ৰপ পাব ক্ৰপত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সেই ফটোটো ছেভ হৈ গ'ল তাত এতিয়া আপুনি য'ত কনফাৰ্ম বুলি আছে তলত সেই কনফাৰ্মটো ক্লিক কৰি দিব কনফাৰ্ম কৰাৰ পিছত অ'কে কৰিব অ'কে কৰাৰ পিছত ইয়াত কেইটামান অপশ্যন আহিব ইয়াত প্ৰথমটো য়েছ কৰিব এইকেইটা আপোনাৰ কোনো ধৰণৰ কথা নাই এইকেইটা অপশ্যনক লৈ আপুনি নিদিলেও কথা নাই তথাপিও মই য়েছ কৰি দিছোঁ তলতটো য়েছ কৰি দিছোঁ আপুনি কৰিব পাৰে আৰু আপোনাৰ যদি এইটো পুলিচ ষ্টেচন যদি আপুনি 2 কিলোমিটাৰকৈ দূৰ বা য়েছ কৰি দিব যদি 2 কিলোমিটাৰকৈ ওচৰ হয় আপুনি ন' কৰি দিব পাৰে য়েছ কৰি দিব পাৰে তাৰপিছত এইটো মই য়েছ কৰিলোঁ এইটো মই ন' কৰিছোঁ কৰি দিয়াৰ পিছত তলত আপুনি ছাবমিট পাইছে ছাবমিটত ক্লিক কৰিব তাৰপিছত অ'কে কৰিব এতিয়া আপোনাৰ ভোটাৰ সম্পূৰ্ণৰূপে ভেৰিফাই হৈ গ'ল যদি আপোনাৰ বেলেগ ফেমিলি মেম্বাৰ আছে এড ফেমিলি মেম্বাৰ আপুনি ওপৰৰ অপশ্যনটো দেখা পাইছে তাত গৈ আপুনি আপোনাৰ ছিষ্টাৰ ব্ৰাদাৰ যাৰ ভোটাৰ আছে তাত গৈ আপুনি গোটেইকেইটা ফেমিলি মেম্বাৰ আপুনি ভেৰিফাই কৰিব পাৰে ইয়াত আপুনি যাব তাত ইপিক নাম্বাৰ যাব গৈ আপুনি আপোনাৰ সকলোৰে ইপিক নাম্বাৰটো ইয়াত চাৰ্চ কৰি আপুনি আপোনাৰ সকলোৰে ভোটাৰ আইডি ভেৰিফাই কৰিব পাৰে তো ফ্ৰেণ্ডছ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ' ভাল লাগিল তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু একেবাৰে এটা লাইক কৰিব নাপাহৰিব আজিলৈ ইমানেই থেংক ইউ